নমস্কাৰ হোম কুক পেৰাডাইজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মই লৈ আহিলোঁ মটৰ পোলাও আৰু মিক্স ভেজৰ ৰেচিপি এটা। প্ৰথমে পোলাওখিনি বনাবৰ বাবে এয়া মই জহা চাউল ভালদৰে 2-3 বাৰ ধুই লৈছোঁ। এয়া মটৰ লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, অকণমান আদা নহৰু, এটুকুৰ ডালচেনি, 2টা সৰু ইলাচি, এটা ডাঙৰ ইলাচি আৰু অলপমান জিৰা। পোলাওখিনি বনাবৰ বাবে মই এটা কুকাৰ ব্যৱহাৰ কৰিছোঁ। কুকাৰটো গৰম কৰি এয়া এচামুচ ঘিউ দিলোঁ আৰু লগতে এই গোটা মছলাখিনি একেলগে দি দিছোঁ। এতিয়া মই কাটি থোৱা পিঁয়াজো দিছোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম। ভজাৰ পাছত আদা নহৰু পেষ্টখিনি লগতে দি দিছোঁ। আদা নহৰুখিনি অকণমান পিঁয়াজৰ লগত এনেদৰে ভাজি ল'লোঁ। পিঁয়াজ আৰু আদা নহৰুকণ অকণমান ৰঙা কৰাৰ পিছত এতিয়া ইয়াতে চাউলখিনি দি দিছোঁ। চাউলখিনি অলপ সময় এনেদৰে ভাজি ল'ম। দৰ্শকসকল, আপোনালোকে পোলাও বনাবৰ বাবে ঘিউৰ সলনি ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু ঘিউৱে দিছোঁ। এতিয়া চাউলখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াত মই কেঁচা মটৰখিনি দি দিলোঁ। কেঁচা মটৰখিনিও চাউলৰ লগত একেলগে ভাজি ল'লোঁ আৰু ইয়াত এতিয়া মই এচামুচ নিমখ দিছোঁ আৰু এচামুচ চেনি দিছোঁ। এইখিনি ভালদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াতে আন্দাজমতে পানী দিম। পানীখিনি দিয়াৰ পাছত কুকাৰৰ সাফৰখন লগাই মই এটা হুইচেল মাৰিবলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক কি ধুনীয়াকৈ পোলাওখিনি জৰ্জৰীয়া হৈছে, চাউলখিনিও এটা হৈছে আৰু আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। এতিয়া আহোঁ মিক্স ভেজখন বনাবলৈ। তাৰ বাবে মই এয়া 2টা আলু এনেদৰে কাটি লৈছোঁ আৰু লগতে লৈছোঁ মই এটা গাজৰ আৰু এটা কেপচিকাম, এইখিনি এনেকৈ কাটি লৈছোঁ আৰু পিঁয়াজ লৈছোঁ 2টা, এপাহকৈ পাহবোৰ খুলি লৈছোঁ। এয়া লৈছোঁ সেউজীয়া মটৰ। এতিয়া এটা মছলাৰ পেষ্ট ৰেডি কৰি লওঁ। তাৰ বাবে এয়া মই নিমখ লৈছোঁ, আধা চামুচ হালধি, আধা চামুচ ধনিয়াৰ গুড়ি আৰু এয়া আধা চামুচ জিৰাৰ গুড়ি, লগতে লৈছোঁ এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এয়া মিট মছলা। তাৰপাছতে এয়া লৈছোঁ আধা চামুচ জালুকৰ গুড়ি। এইখিনি অকণমান পানী মিহলাই ধুনীয়া এটা পেষ্ট বনাই ল'ম। এয়া চাওক মছলাৰ পেষ্টটো মোৰ ৰেডি হৈ গৈছে। এতিয়া মই কুকাৰটো গৰম কৰি মিঠাতেল দিছোঁ। এয়া দিলোঁ কালজিৰা, লগতে এটা শুকান জলকীয়া। এয়া দিলোঁ মই কাটি থোৱা পিঁয়াজ। পিঁয়াজখিনি বহু বেছি ভাজিব নালাগে, অকণমান সময় ভজাৰ পাছতে এয়া মই কাটি থোৱা আলুখিনি দি দিলোঁ। লগতে এয়া গাজৰ, কেপচিকামখিনি অলপ পিছত দিম। প্ৰথমে গাজৰ দি পেলাই অলপ সময় লৰাই ল'ম। আৰু এতিয়া ইয়াতে মই এটা জলকীয়া দিলোঁ। জলকীয়া আপোনালোকে নিজ ইচ্ছা অনুসৰি দিব। আৰু এয়া মটৰ, এইখিনি এতিয়া ভালদৰে ভাজি ল'লোঁ। অলপমান সময় ভাজ খোৱাৰ পাছত এয়া আদা নহৰু পেষ্ট দিছোঁ আৰু লগতে এটা বিলাহী মই পেষ্ট কৰি লৈছিলোঁ, সেই বিলাহীৰ পেষ্টখিনিও ইয়াতে একেলগে দি দিলোঁ। এইখিনি ভালদৰে ভাজিম, অকণমান ৰঙচুৱা পৰিবলৈ দিম। তাৰপাছতে এয়া মই কেপচিকামখিনি ইয়াতে দি দিলোঁ। কেপচিকামখিনিৰ সৈতে একেলগে ভজাৰ পাছত মই ৰেডি কৰি থোৱা মছলাৰ পেষ্টখিনি ইয়াতে মিহলাই দিছোঁ। বাতিটোত লাগি থকা মছলাখিনিও অকণমান পানীৰে সৈতে ইয়াতে দি দিম। এতিয়া এইখিনি অলপমান ভাজি ল'লোঁ। এয়া চাওক বাতিটো অশাল মাৰি এনেদৰে দি দিলোঁ আৰু এয়া মই ভাজিখিনি বনাবৰ বাবে এয়া পানী ব্যৱহাৰ কৰিছোঁ। লগতে এয়া মই অকণমান একেবাৰে ওপৰত কষ্টুৰি মেথি দিছোঁ। এতিয়া সাফৰখন মাৰি মই 2টা হুইচেল মাৰি ল'ম। দৰ্শকসকল, মটৰ পোলাও আৰু মিক্স ভেজৰ এই ৰেচিপিটো আপোনালোকে এনেদৰে এবাৰ বনাই খাব আৰু কেনে পায় নিশ্চয় কমেণ্ট কৰি জনাব। এনেদৰে গৰমে গৰমে মটৰ পোলাও আৰু ভেজ কাৰীখন খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকে এনেদৰে এবাৰ বনাই খাওক আৰু কেনে পায় মোক নিশ্চয় কমেণ্ট কৰি জনাব। যদিহে এই ৰেচিপিটো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।